ইমান দম দি আছে নো মা অ মা কি ইমান দম দি আছ নো কান্দিলে বেয়া হ'ব নহয় পাবি অ নাকান্দিবি দে পাবি Rima Vlogs. Hello. Who is this? Nobody can hear. Mia. Yeah. That's open kalam de ngang. Som la ye pine. Base go bau da base. Video secretary botli hole. Halogen to লাগিব না লাগিব কো halogen লাগিব thank you bro ha এই দুদিন দে হ'ব না দে তুই মালটো নুবুজাও না তুমি জানো লৰা কথা ও কিবা যতিন আছে বলে যতিন আছে তা কিবা তা দি দিলে হৈ যাব ওই ৰাজা কুটিছা অ যদি হেতু বুজা যদি হ'ব নে ন টেস্টার কার আগ গয়া यार অকমান আমারা টকাটা রেহাই পাই ইতে বিছনা না হেতে বিছনা আমার Two views. যোৱা বছৰ ৰকম দিবলৈ এবাৰ মালে নাই হৈ গলা চৰে নাই ওকে কানায়ো ৰাখি ফিটিং কলাম ভাই দম তিনটা টু কোড গৈছে কেলা দায়িত্ব লয় লাইক কলাম প্লিজ ননে কালি কি কৈছিলি তিনটা সরা শুরু করা হয় দুনিয়া নে মজা যায় কি মিটিং উঠা না এ বাইদি বন্ধু উপায় নাই মই আসন কৈছে হি ঘৰৰ পৰা হলে দিব মানে ঘটনা করলে নি কোনে কি আইছে ওটা দিব মানে পাও যে আনি কৈছে আৰু কি আইছে আজিৰ তো ৰতন মামাই দিব বলে তা তিনটা এইটো হ'ব ইয়া বসন মই তোক মোবাইল ধৰিব দিম চাই বলে ইয়া বসন তো এনেকা আগে দেখুৱাই থাক সৰি কিনা এনেকে দেখুৱাই থাক এনেকা পুরাডন্ডি সেটিং কলা বছর কেন নিবি चैनल तो लाइक करक सब्सक्राइब करक বুলি কৈ দিও দাদা সকলক
মোকো দেখুৱা এইফালে মই কি কৰি আছো এই বেছি এগুলি কি কৰি আছো মই ক কি কৰি আছো নাজান নাজান এইটো কি কৰি আছো বৌ এইফালে কি কৰি আছে বিহু ঘৰ বনাইছে বিহু ঘৰ বনাইছে খাবলৈ আহক বুলি কৈছে খাবলৈ আহি বিহু বিহু আমাৰ তাত বিহু খাবলৈ আহক আমাৰ তাত বিহু খাবলৈ আহক হেল্ল' গাইস হেল্ল' গাইছ আমি বিহু ঘৰ বনাই আছো আমি এতিয়া এতিয়া বিহু ঘৰ বনাই আছো বিহু ঘৰ বনাই আছো বৰ্তমান বিহু খাবলৈ বৰ্তমান বিহু খাবলৈ আপোনালোকে আহক এনজয় কৰক আপোনালোকে আহক আপোনালোকে আহক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এনজয় কৰক আৰু এনজয় কৰক আৰু নাপাহৰিবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ আৰু নাপাহৰিবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ আৰু নাপাহৰিবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ লাইক কমেণ্ট কমেণ্ট শ্বেয়াৰ কৰিবলৈ শ্বেয়াৰ কৰিবলৈ পিঠি পুলি এই মামা অ মামা কি খবৰ ভালে আছো বৰ্তমান গাহৰি কেইটা মাৰিম আমি আমাৰ এইবাৰ 5টা ৰাস্তাৰ তলত নহয় পাৰলে অভাৰে ল'ম বুলি ভাবিছিলো অভাৰে ল'ম ন আৰে কেই ঘৰে খাব হা কেই ঘৰে খাব 5টা গাহৰি আমাৰ 3000 আছে আমাৰ 17100 কোৱা শুনিছিলো কি যে আমি দেখোন 17400 কৈছিলো এশহে কৈছে পুৰা 300 হলে ৰাজনীতিক চলিছে দেই খোৱা ঠাণ্ডাত ঐ তন্ময় খোৱাটো ৰাজনীতি চলে ন আমি মিলাই থলো সবে দিলে না বিদে কিমান কেলা খুৱাই নাই জয়ন্ত মই কেলা নাখাই আমি আৰু কেইটামান দিদি কৈ পেলাই 500 টকা এটা দি দিলে কৈ পেলাই হে কৈ দিছো নাই নহয় আগৰ পিছে কৈ থাক আমি হেকা কোৱা দিছি হ'ব দে আৰু 100 টকা এটা লবি কলো
নাই হোৱা নাই তেতিয়া আৰু যাব দে না হিন্দু তাত আকৌ মনে মনে বনভোজ খোৱাৰ পিছত গ'ল তাত মিলাই থৈ আহিবি নেকি নহয় তহঁতে গৈ আছে বুলি পইচা দিবলৈ গৈ আছে আমাৰ ইহঁতে আমাৰ মানে কিন্তু মতে 18000 কৈছে তো 500 দিলে ই জমে 500 দিন বাৰ আমি আকৌ 18000 তে লওঁ বাৰু খাৰি গলং দে মই নলটো কম সিধা হয় আৰু 100 টকা মান এটা কমালে হয় গাড়ীৰ কাম কম পাব আৰু মানে মালটো একদম চালনি চালা হৈ গ'ল আমাৰ কিবা কৈছিলে নি একদম উঠৰ লং কৈ আছে তুমি দালালি দিব দিনাখন আৰু না আছে ক'লে কেলা তোৰ গাহৰিটোৱে মানে ক'লে আৰু তাৰপিছত কি কৰিলে আমাক নিদিলে তোৰ ৰাইজক দি দিলে অচাৰে ফুলো নহয় কিবা ক'লে আকৌ ফাষ্টত একে 17 পালে লৈ যাব 17 পালে পাঁচ দিন আমি 16.5 আমি যাম তাৰপিছত গৰম কেলা আৰেবা পানী ক'লে ঘূৰি আহিলো কেলা ওপৰ হাতে ইমান দিনটো হিনে ততে ভাবি আছিল কেউ গাহৰিটো কিয় ললি তই ল'বই নালাগিছিল কিবা হৈ গ'ল না মই হিন্দে গাহৰি 17000 কোনে নিদে হলি হিন্দে গ'লে বোলে দুবাৰ হিন্দে খুব যদি দিছে যদি 16 মান দিছে তাৰ কাৰণে হিন্দে নিদিলে মইতো নললঙে হয় মই আচ্ছা এতিয়া বাৰু একো নহয় বাৰু দেৰগা হিন্দে চাব গ'লে যেটো নলেটো নলে এখন দেৰগা হলে নলে কিমান মানে দিছে নলে মথা বাদ দে এইবিলাক এতিয়া একো কয় একো লাভ নাই আৰু 17000 মাল ললাই নহয় দিনে কৈছে হিন্দে অকমান দায় আছে নাই লাভ হয় কিনি পেলাই জানুৱাৰীত মাৰি দিলো মোৰ আইডিয়াটো ল না যদি অকমান কিবা হৈ যায় তেতিয়া আমি 500 কেজি গাহৰি দাম বাঢ়িব ৰব টেক্স জাহাটা কাটিব নোৱাৰে আৰু গাহৰি এতিয়া ফাইন দিব লাগিব এই চেণ্টাৰ বিলাক কাটিলে যে ডাইৰেক্ট ফাইন দিব লাগিব চৰকাৰে এই নিয়ম কৰিলে এবাৰ টেক্স ললে গৈ এবাৰ 1200 কে এটা গাহৰি কাটিলে চৰকাৰে ৰমত এতিয়া কি কৰিছে এটা পিছতে 10 টকা লোৱাৰ নিচিনাকে লৈছে 10 টকাকে টেক্স বঢ়াই দিলে সেইটোৱেতো আমাৰ হিন্দে গাহৰিৰ দাম বঢ়াই দিব থৰে না এনে টেক্সটো দিব এতিয়া দিবলগীয়া হ'ব কিন্তু বঢ়াব লাগিব খালে খাই নাখালে নাই আৰু ঐ মজা আনো যদি কিবা ইয়া অন্তৰ দাদা এনে 400 400 টকা কেজি ন 400 থাকিলে থাকিব 450 500 চলিব না ঐ কেলা হেতুকে কিবা কৰি দে কোনে যাব এতিয়া মত আনিবলৈ মত না খায় আৰু মত ৰকচেন লব মত যিমান বুঢ়া হয় তিমানে ঐ আবো মত বেন কৰি দিং আৰু নেকি গাঁৱত বন্ধ কৰিটো বহুত বঢ়িয়া কাইজা লাগি থাকে দেখোন মানুহবিলাকে খাই ন 10000 মদ খাই উঠিব নাজানে ঘৰত খোৱাতে বন্ধ কৰিবি হা ঘৰত খোৱাতে বন্ধ কৰিবি ঘৰত এটকা খাব নিদিবি সেইটোৱেতো কৈছো ঘৰত আৰু খাবই মা বাপে লাইপাত মছলা কৰি খাই আহিছো হে তাতে দুটাও বহি আছে দুটাও ঘুময় কি কৈ আছে বাগিন বিলাক নিজে বনালে তৈয়াৰী হৈ বস্তু জান ন কিনিলে বা সাপ্লাই কৰাত বন্ধ কৰিলে বেলেগ আমি বজাৰৰ এলাউটো বন্ধ কৰক প্ৰডাকশনটো বেছি বাঢ়িব চৰকাৰৰ বস্তুটো কি নাই অ নাই নাই দলং বস্তিত পাইছিলে আগতে সেইটো নহয় নহয় এনেকা পাৰমিশন নোগোৱা হ'লে পুষ্পা ওৰে তেতিয়া দূৰৰ মদটো খাই পেলাই মোৰ কিবা মাইকি নাই মোৰ
মাইকি নাই মই নাজানো মদৰ অ প্ৰবীণ তোৰ মদ বনাইছে মাইকি নহলেতো ভাল হ'ব ডবল কিলো এপাৰ আছে নাই খাই দিবি না কিটা প্ৰবীণ মদটো মই তেমাই প্ৰবীণ মদটো খাবি লৈ আহিবি কবি নিদিবি ঐ দাদা আনছো জান কালি খুজিব নহলে সাদা হিনাখনে কৈছে গাই গাই টেমি থাকে সোণাৰ সাদা গালি যে বজাৰৰ পৰা দেখি প্ৰবীণৰ গালিটো নাই সাদা মান নাই গুণ নাই যা মদই লৈ আহিবি মই নাজানো মই এইবিলাক নমস্কাৰ আনিবই লাগে কৰি আছে গম পাইছ না নাযাবি মই কাক আনিব যাব লাগে নমস্কাৰ কোনে আনিব পাৰিবি মদ লাগিলে বল ইয়াতে কাম কৰি কেনে বল মোৰ ঘৰতে খাবি বল এইটো কথা নহব চিকিতিৰে সভাপতি সাদা বুৰলি দিবলৈ কৈ এতে মোক এইটো সাদাটো নিখিলা ইমান ডাঙৰ বাক ক'লে ন কি এখিলা সাদা দি দিব নালাগে ক'লে হা এটাখন নিজে নিজে ক'লে নিজে টেমি দানে টেমি আনো কি নুখা মানুহ ক'ব লাগে মই কালি দেখি পালোঁ যে আনা বজাৰ সেইটো কালি মাইকী মানুহ আহে মতা মানুহ বোৱাৰী মানুহ কালি পুৰা এলাও সাদা খাই বিড়ি খাই সেইকাৰণে মই টেমা নানং বদনাম খালং এনেই সেইকাৰণে টেমা নলওঁ সোমাই লৈ বুলি কৈ যে আকৌ বেলেগৰ পৰা বেছিকে খুজি থাকিলেও সেইটোও বদনাম পাবিব একোৱে নানে চব ঘৰত থৈ আহে দেচোন লাইটাৰটো ৰাইজে এই কখত চা নাই তাতে তাতে ইহঁতৰ মানুহ আছে যদি বনাব দিয়ে সন্ধিয়া খালে হ'ব বিহুত একদম বনাম কৰা সময় ভাত খাব যাবি নহয় এতিয়ালৈকে সন্ধিয়া মইতো খাব যাব লাগিব খাবই পৰা নাই ভাত এটামান বাজি আদায় হৈ যাইছো এতিয়া ৰক্সি চক্সি বাদ দে কি ঝেমেলা লগাই থাকিবি যা লৈ যা গাড়ী লৈ যা আমাৰ তাত যায় মদৰ চাহ ঐ ইমান দূৰত যাব নালাগে ইমান দূৰত চাহ তাহ কৈ না আৰু আছে যদি তাক কওঁ না তোমালোকে আবলি বড়ি বনাই দিব পাৰিব আহিবি আকৌ মাংসও খাব পাবি খা না বনাব দে চাহ বনা চাহ নহলে ঠাণ্ডা নিউ যা মই সেইবিলাক দায়িত্ব নলওঁ भैया ये सामान उतार दो ना ठंडा पिलेगा छोड़ने से लो পোৱালি কেইটা বৰ নহকে কত থৈ দিয়ে জানে সিহঁতৰ ৰিচিভ নকৰে তিৰপাল ঢাকা পেলাওক দেই ইহঁতৰ কথা শুনিছে না যাব ভাত খাই আহিব বাকী কেইটা কি হ'ব আমি নাযাম যা আমি দুটাই থাকো अबे अब বেলেগ বেলেগ একদম সেক্রেটারি প্রেসিডেন্ট এবাৰ প্ৰবীণক সেক্ৰেটাৰী থবলৈ গৈ প্ৰবীণৰ কান্দি আছে দেৰি হ'ব কলে মোৰ দাখন লৈ তামোল এখন খাওঁ বুলি খাই ভাল লাগে देखो मान को तक से साले मिले मैं बोले कोई দে বান মইতো নৰা কথা मोटो होले फेरि गेला कोने मान নৰা যিমান লাগে মোক কবি মই যিমান কামি লাগে লাইট যিমান লাগে দি দিম बाहर কিবা কৰ কেউ নাই মান खाब जा भात खाइ আছে নালাগে দে ते मोटी बना खिबी
আচ্ছা বাকিটা তই করবি ন দুটাটো ৰাইজৰ বিস্কুট আনা নাই জানো নাই কালি কাৰ্টন 5 কাৰ্টন আনিছিলে ইয়াত আহি থাকিছে বুট চুট আনি চাটনি কে বনাই না এক বটল ওলা নাই এই রাইকো দুটা আনতে খাং খাং করছিস আধা ঘন্টা হৈ যাব এক বটল দেখোন বহা থাক দেই আমার তো ফোন করবি এই নাই কি এঘাৰটা আছে বহাই দেখিছিয়ে থাকো আবৰহে নাম আহিছে দেখোন আবৌ ৰাইকো দেউতা বুলি কে আবৰহে নাম আহিছে কৈছো কি কম কি নকম কে সকলো বেয়া হ'ব কৈ দিছে আৰু সেইটোৱেতো মইহে যাবা লছে পুৰালে বেছি খুজি আছে লগাই থলে মোৰ ঘৰত ৰসিকা মানে মান না দেৰি হৈ যায় ইমান বৈ থাকে নহব নহয় হৈ যায় আইটামান লহিনি নিজৰে দেৰি হ'ব আমাৰ হলে মানে আহিলে হলে আৰু বেছি সময় ৰাখো ৰে ইডাল পান মই কেনে এতিয়া পিছে বেৰাখন বান্ধি না বেছি লাগিব ন তেনে বিয়া নৰা জান থাক কোন হলো আমাৰ বেৰা কামি আছে সা আৰু নহলে কাট লব হয় এই চালি দে ডিউটি দে চালি ছুটি আছে আৰু অলপ টানা টানি কৰিবি নহয় এই যে বৰাবৰ এই নৰা বকৰা গলে দাগ নৰা এ মংলু বাবু বান পইচা পাই আহিলা খোৱা বিষয় দেখা নাই তাকে তো কালি মোক 100 টকা পইচা দিছে আৰু দেখি পাইছে মোৰ পুৰা গেপ বানি গৈছে পিটি ৰাতি শুব পৰা নাই ৰাতি লাগে চৰা ডাকলৈ কথা পাতি কি কব যা আকলৈ ওলা যায় কি বিয়াৰ প্লান আছে খায়ে এটা মানে আগবোৰ কহে ন হয়তো বান্ধি দে নাই হোৱা তুমি ওলা আধা সকলে নাম্বাৰ আছে না যাবই হাতৰে হেন বোলে নৰা ইয়াতে আছে আৰু এটা নম্বৰ মাৰা গলো কথা পাতে পাতে ইয়াত পালেহি চাগে এইফালে আৰু দিম নে পাতল পাতল বান্ধ কামি খুলিব আমনি লাগি বৰষুণ পৰিব ন ডাউৰে কৈছে ডাবুৰি কামেই নাই হ'ব একো নাই কালি পৰহি জ্বলাই দিম আমি কালি জ্বলোৱা খাব কালি জ্বলাই দিম এইটো সাথে থাকা নাথায় ইমানে পালি বিয়া ভালে লাগিব আৰু কিনো তো এনেকৈ থৈ দিছে ক প্ৰবীণৰটো বেলেগ ন আমাৰ আজিকালি ইনকাম নহয় ইফালে ইনকামটো কম হয় না কলিকতাৰ গপস্ত খাব নেকি খুৱাকে বনাইছে 26 জানুৱাৰী আলাইটো চেলিয়া খাই পুৰা মেলা খাই আছে ন মেলা খাই আছে পেছে কিবাই হৈ আছে গলা কোম্পানী লগত ভিতৰত খাব লাগিছিল মিস্ত্রি কথা কেলা নাৰছি নাই বেজি নলয় বলে ৰখি খাব বুলি নলয় নলয় কালি ৰখি কেলা ওই ৰখি এটা ভালো বকছ লাগি না কি হৈছে এক্সিডেন্ট কোন নৰ্মেল বেজি লোৱা নাই কাৰ লগত হ'ল মেজে নলে কেলা নিজে নিজে হৈছে দুখান বেনাৰ ওপৰাই কোন কোন ওই নিজে দুখান বেনাৰ ওপৰত গাড়ী লৈ গৈছিলে বাইকখন অ নিজৰ ঘৰটো একোই নাই হেন্ডেল লডা কৰিলে দিছে কেতিয়া হৈছে কালি সন্ধিয়া ভালেতো হৈছে এইবিলাক গাড়ী চলোৱা কয় না ইচ্ছা বুলি অৱস্থা দিছে এই দুই সাইডে সাইডে কিবা নাথাকে জানো কভাৰ কুকুৰটো খুজিলে গাড়ী নিদিব এনেকা মানুহ পিছফালেও নাই নচলালে নিজে ললে চলাব চলন দে নিজৰ দেহা এখন থৈলে গেলা চিৰ কিবা ধুমা দিল
ইমান বছৰ চলালোঁ আমি গাড়ী কিবা হৈছে নেকি এক্সিডেণ্ট হোৱা কিবা শুনিছোঁ নেকি খবৰ দিলো 12 বজাত 12 বজাত ধুনীয়া ঐ ওলাব দিছা হ'ব এই জালনাখন উঠাই দিলে কিবাটো উখৰাই দে ডাংডাল উখৰাই দে এবাৰ এনেকা উঠাই পেলাই মাৰিলে সোমাই পেলাই বান্ধি দিলে অ মা ক'ত গ'লে কলি মা ইজে ডাইৰেক্ট ইয়াতে লগাই দিম নেকি নিজৰ আইডিয়া মতে কৰ না ইয়াত দুটা লাগিব কিবা আকৌ বৰ্ডখন যতন নিপৰাকে থৈ দিম যোৱা বছৰহে একেলা পিলিক পালাক এইটো কৈছো বৰ্ডটো ইয়াত ডাইৰেক্ট লগাবি না ডাঙৰ পাইছিলো আমি হিটাৰ লৈ আকৌ পিছত ক'বা নিব গাহৰি পুৰং কি যায় টুকুৰা টুকুৰা ঐ ইডাল তাতে বনাই দে না এইটো আমাৰে ৰাইজৰে ইবাৰ নুকুল আনছে হেৰি দিলে ডাইৰেক্ট আপোনাৰ আনি পেলাই ইয়াত কানেকশ্যন কৰিব পাৰিব আকৌ খুলি পাৰিব পিছত ন ডাউনটাৰ ইয়াত ঐ আবো আনি পেলাই চাপ্লাই দিব পাৰিব একেবাৰে ফিট কৰ তাৰমানে একে তালৈকে নামঘৰলৈকে চলালৈকে কোনটো একেবাৰে ফিট কৰ ইয়াত বৰ্ডখন ৰাজাপুৰা মাটিখিনিতো এবাৰ এইখিনি ৰাইজকহে দিলি আৰু ন এইটো বাট ন পুৰাই দি দিবি আৰু অ হয় নেকি তনো 40,000 এডবাটা দি দিবি এডবাটেই ৰাইজকো ভৰস কৰাৰ কাৰণে ফ্ৰী একেবাৰে দিব খেতি কৰিব নোৱাৰে ৰাইজৰে পিছত আকৌ ঘূৰাই ল'ব পাৰে এনেই দেখি ন পইচাটো ঘূৰাই দিবি তেতিয়া ঘূৰাই দিম কিমানেই হ'ব কিন্তু দাম বাঢ়াৰ মই কবি খেতি কৰিম লাগি ধুনীয়া হ'লে এতিয়া আহিব দিয়ক বিলাহী আমাৰ এনেকুৱা বাম মাটিবিলাক ওচৰত নাই কৰিব জানাৰ কাৰণে ই যে বহুত বঢ়িয়া মাটি এতিয়া আগৰ পাৰ ঐ মুঠেই দৈ দিব কৰিব জানিলেও আলু কবি বা মজা হ'ব মানে কম নালাগে 1 বিঘাকৈ কৰিম ন 1 বিঘাকে কৰিলে মাল আহি থাকিব 1 বিঘাৰ পৰা পইচা মাল আহিব দিনাই সেইটো বাদে আকৌ বেৰৰ কাটি খালা এই ওপৰত দিব হয় লাগি নন্দৰ আকৌ খেলা এই যে টক টক কৰি দিলে কাঠফুলা চৰাই আহি গ'ল টকো কৰিব নাজানো মিস্ত্ৰী কেইটা বুধবাৰ পিনি পেণ্টাৰকহে ফাঁচাই থৈ যায় মিলাই দিব পকা মিস্ত্ৰী এনেকা একেলা ক'ৰবাত যদি নাস্তা নোহোৱা থাকে সিহঁতে মিলাই পিছত ঘৰৰ মানুহে কয় আৰু কেলা এই যে মিলাব পাৰো না কৰি আছে নে নাই নহ'লে বেয়া পাব সি আকৌ নাপায় কৈ দিলাম পেণ্টাৰ কেইটা মিলাব এইটো নেকি একে অৱস্থা নোহোৱা প্ৰতিদিনতো কাম নাথাকে প্ৰতিদিন লাগা আছে ঠিক জায়গা কৈ দে ইমান কেলা হাত মিলছিলোগে আপোনালোকে দুদিন নে কিমান বেকা বিকি দিব পুৰা আৰু যি দাম কৈছে তাত এখন দৰ্জাত যদি 16,000 কৈছে আমি 6,000তে ভৰাই দিলো 14,000কে যায় আমি সেইটো কাৰণে ভাল পালো এতিয়া চাব বহুত টেনচন নোহোৱাকে 14,000 আৰু 6,000 কিমান গাই মাংস 16,000 এখন দৰ্জা তেতিয়াহ'লেতো 6,000 বনাই 10,000 কলেও দিলে হয় লছ কৰিলি ফাৰ্ষ্টে কৰিলে সি নাজানে
ডিজাইনটো যেতিয়া মালিকে কৈ দিছে মোক উপায়টো নাই মাৰ্কেট চাই লৈ ওলাইছিল কি চলি আছে মাৰ্কেটত গম নোলোৱা কি দাম দিবি না ওই মালডাল কি কৰে বলে পিছতে বানিম না তালালা আমি কৰে বলে মজা লাগছে এইটো বনাই না খাতে এই বাবা এলা দিয়া দিটা এটা যাই ঠিক লাগ ভালে গো কাকো বনাই বলে আংলিশ কি দেবে না ওই বাবা যা চলাছে যে কমা ওই দি ডিজেল করে না তো ডিজেল হবে কেনে জানো মানে হ'ব যদি হ'ব আৰু ও কৈ দিলে হৈ গ'ল নৰা কেটাহে কথা আমি তো কৰা নিখিৰিকে কৰে বেছি ভাল লাগে ডাঙৰ আনে না কি আনে অ কি দে না বেছি কি যে নহয় ডিজে লাগাত লাগে না হা ডিজে কোন দৰে আছে তন্তৰে আছে আৰু ডাঙৰ আনে 24000 মান লৈ ল কোনৰে কথা ভাড়াটো চলি কিনে লাও ৰে আমাৰ তালে একেবাৰে 24000 দি বিহু পিছত আমাকে দি দিবি আকৌ দিছ নালাগে নাম ঘৰ থৈ দিবি এনেতো পইচাহে পাবি এনেতো আমি নানো না কিবা এটা লৈ লবি আৰু চাউন নহয় ও ওপৰত বান্ধি দিম গো ও তেতিয়াহ'লে কোন মূৰ্তিয়ে বিচাৰি পাব ইডালে হ'ব ন কৰি পেলাই সগাই মগাই কেলা মহিলাখিনি ভগৱান হেৰি কৰি নচাইলে হ'লে ন নাচিব পাৰে ওপৰ বুজাই আছে মোৰ হেইডালে অহা বছৰ বিহু ঘৰত ৰাইজক ভাড়া দিবলৈ কাৰণে লৈ ৰাইজৰ কাৰণে হ'লে এইখানে এই কিবা কলা মাছ কাটাখানে আছিলে এইখন বেকাখন কিবা কল ন মোৰ ওজন না যে পিঠালে গলে কেইখান লাগে কেলা চাৰিখন পৰিছিলে চাৰিখন মোৰ কেইখন আছে পাৰটো কেলা দুইখন গুছি গৈছে এইখান চাৰিবাৰ হ'লে এইবাৰ বন্ধু এই কিনাৰ পৰা পিছনাখনে মাৰ দি আছে যে সেইকাৰণে আকৌ এইখান প্ৰথম আনি কিনি লৈ গৈছিলো এইখিনিতে ঘাই লৈ থাকিলে ফাটি থাকিলে এই যে আকৌ ঘৰত কি কাটলে আৰু এনেকে গুছি কাটি আছে কেলা হ'ব পটাকে পাতি গেলা পিঠিৰ ওপৰেদি এনেকুৱা গৈছে এডাল কিমান ডাঙৰ 13 কিলো লাগে প্ৰথম দিনা দেই মাৰলি দিয়ে নাই এইটো জোখৰটো অলপ দীঘলে যাব শুনছা অলপ পিটিকা মুঠাই মুঠাই ল এই যে অলপ দীঘল আছে চাগে নহয় ই কামিৰ সমান সমান আছে নেকি ঠিক আছে হৈ যাব চাগে বেৰৰ কাৰণে ফুটি হৈ জানো বেৰৰ কাৰণে না কি কাটা আছে হৈ যাব পিছত লাগিলে মাৰিব পারবেন নাই পাৰিব হৈছে অকমান ফুটি দিম হেৰি কিবাটো খান্দি মিয়াত আহিব তেতিয়াহ'লে হৈছে কিবাটো খান্দি পুরো ইতিয়াও লাগিলে তাৰ গলেও নগলেও কেলা মানুহ এতিয়া দিৰি হৈ থাকিব কেলা এনেকুৱাহে শান্তি নোহোৱা কৰিব নাই আকৌ হা ইয়া ঘৰতে আছে কোনে নহয় ঘৰলৈকে কিবা যোৱা নাই নাই গ'লো তাকেতো এতিয়া মাতি থাকিব সেইদিনাখন পাৰ্টি খোৱাটোতো খাবই নাপালে মাহাককে মাৰিলে কেলা দিলে কানছে মন গটিয়াই বোলে বাহু বিকুৱাই থৈ দিলে কৈছে মই কৈছো হৈ কেলা নাপাই নহয় দিনি কেলা আহি কেনে আকৌ মই খাব মাতি পইচা কেলা এই কেলা নাযায় নহয় মানুহ হয়তো একো নকওঁ না নাযায় কেলা আৰু নহয় হালা হ'লে মানে আগতে গৈছো দিছে না আমাৰ ঘৰত হালা হ'বতো কেউ নাযাব বুলি কৈছে যিয়ে নহওক কবাৰটো কবাৰহে হ'ব
ৰখি খাই আকৌ মত কালি কি কৰিছিলো ৰখি ইয়ে পইচা দিছে 50 টকা তা এই কেপাকে লৈছে পদ কেনে কিমান থাকিল আমি প্লাই খাবতে না মনে কথা কাৰ ভাই কো কিমান থাকিব কৈছিল তো নিজৰ ভাগৰ কালি হেৰি পৰা দাম দিকে আহিবি বাউৰি মাৰি কোনে এনে বনাই দে বনাই আৰু নাই মই ভাইকে বনাই ল'ব নেকি ইচ্ছা কথা কি কৈ আছে কোনে মাটিখিনি খুলি দিব মাটিখিনি খোলাৰ পিছত কেলে আকৌ তামোল বাৰীখিনি বন্ধক দিব তাৰ পৰা ঘৰ বনাব এতিয়া সব মাটি খুলি দিলে সিপাহীয়ে কিমান পাৰিব ৰোৱা মাটিৰ পৰা তামোল বাৰী ঐ কেলা এই যিনি বুৱাৰীৰ কাৰণেহে দেই ফুল দিছে আৰু বেলেগ বেলেগ হ'লে মানে বেলেগ বুৱাৰী তেনেকে এতিয়াও কৈ আছে মই মাটিখিনি চব খুলি দিম যি কৰিলে কৰি লওক পুষ্পকাৰটো বেছিলি নহয় দে নাই টকা মগাই নাই বেচা আপোনাৰ বন্ধকে দিলি বন্ধকো দিয়ে নাই যদি মোক চাই নতুন নহয় মোক যদি চাই হ'ব গম পাৰো নহয় কিন্তু মাইকী মতাই এটামান হ'ব সোমবাৰৰ মাইকী মতাই চাব ডাঙৰ ল'ৰা বনাই লোৱা আৰু নালাগে মোক চবে ভাবি আছে মোক এনে আহি মেলি নি দধাই মিলে মাৰ থাকি ক'ত থাকিব গৰমে গৰমে ন যদি খাং লাও চাং না কোমৰা চাং কাজি আছে কিটা পড়বে না কেনেকে তলত না কেনে লাও চাং না কোমৰা চাং তলতে জানিব লাগিব ওখানে না আইছ এটা দেখো বালি বালি দধাই তাহলে এই নিকে মুখ কাট করা আগতে তামাম বগৰাবোৰ লাগিছিল ওলাই পাইছিল বাৰু মই ফোন কৰি এবাৰ কোনটা হেৰি কৰিছিল নেকি হল্লা উঠা গৈ মাৰছিল লগত কেলা খাতি আছে মাৰছিল ওই মারলো কাটলি মারলো ঘৰতে আছে নে কৰিছে কেলা নো ওই কিবা কাট থাকে হা কোন হইলো বা কাটে যা ওই এই যে মিয়া না বঙালী ও কিবা ৰবা হেৰি কি দেখা সন্ধিয়া আহিলে জানো তই কালি আহিম তো আজি পুৰতি কৰিব লাগিব তই কৈছিলি জানো মাইকি কেলা ভাত লবলত আছে বজাৰৰ মাল থৈ আনিবি সন্ধিয়া আহিম ভগা কাটছ মানে কেলা যাবই নিদিলি দেখোন আন্ধাৰত কিমান গালি খালো কেলা মই কেলা বুৱাৰীৰো গালি খাইছো বুৱাৰীৰ গালি খাইছে আৰু কেলা কৈছে কিবা পুৰি ভাতে খাব পোৱা নাছিল ভাত বনাইছিল এনেই আছে বুৱাৰীৰ কেইজনী কেলা বনাই দিব কবলা আকৌ নিজৰে লৰাৰ আকৌ বুৱাৰী কেইজনী কি এনেই থৈছ নাই হে ছোৱালী পোৱালী কোনে দেখিছেন গৈ হা সৰু মই অকল ছোৱালী পোৱালী দেখা দেখা মাৰিলি যা মাৰিলি পানী এখন কি দিম দে মাৰি দুটা লগত থৈ ল দে ঐ কেলা তোরা খুঁটা দিলে বাহি আমো বোলা মাজত কোনে সোমাই ঐ কোনে কোনে মাজত সোমাই ঐ হংকা কাট মোক কাট থৈ আছে খাবই জানে টমাটখিনি খুলি কি হংকা কাট আমি কেলা ঐ
ইয়াত তিনজনা ভিতৰত মানে কেইটা আহা নাই ইমান ভয় কি লাগে আৰু এজনা এনেকে নহয় এই পনৰ পৰা এই খুটা কেইটা উঠা খুটা কেইটা উঠা ওলা পাটো বান্ধি লচোন আগত খুটা কেইটা ওলা মাজত ধৰবি খুটা কেইটা ওলা ডাঙৰ টমাল লাগিছিলে ডাঙৰ টমালটো কয় ঐ লম্বা লম্বা যেন দীঘল যেন আমাৰ ভিডিঅ'খন নিজে বান্ধাই নাই এইডাল দৌৰা থাকিলে মানে কিবা দুজনক নালাগে নহয় বৰ ভাল মাডাল ধৰি আছে যে এই চাপৰ কেইটা ভিতৰত যা ঠিকিবগে বান্ধাই নাই কেলা আমাৰ ফালে মানুহ বান্ধিলে হ'ব তেনেকে নহয় এই ইপনৰ পৰা চপাই আনিব লাগিব দুইফালৰ পৰা তেতিয়াহে উঠিব চপাব লাগিব নহলে ক'ত উঠিব ডাইৰেক্ট উঠাব নোৱাৰে তিনিফালে চপা মানুহ নাই ৰামু বোলা হৰি বোলা নাই পাৰাই নাই ইফালে বনাই দে এটা এনেকে কৰি দে নালাগে এনেকে থাকক হৈ যাব খেৰ দিলে মাজতে দিব লাগিছিল আৰু কোন এতিয়া মালটো পেলা কিবা কৰচোন বান্ধি লওঁ নে বান্ধি ল'বলৈ বাম্পাৰ বহল হলে বোলে ডাঙৰ হল তাৰ যোৱা বছৰ গৈ বিহু ঘৰ হৈ যায় মামা ওখ চাপৰ হলি নালাগে হ'ব দে দীঘল হৈ গ'ল একদম কলিয়া মিস্ত্রিটো নাই ইয়ে সব দিয়া সেকেন্ড কলিয়ে খান্দিছিলি তুই বান্ধিব নালাগে কি আহুটো নহলে নো কোনটো কি কৰে মাজত দেখাটো হেৰি ডবল খেৰ দি পেলাই চিধা কৰি দিব মাজত ফুটা দি দিলে বিয়া হোৱা নাই সেইটো নাবান্ধিবি সেইটো
নহয় বান্ধি দে সেই কাঠি উঠিব মাৰুলটো উঠিব ফুটবল পৰিবি নহয় এইটো মাৰুলটো বাল্টি জ্বলাই ন শংকৰ নহয় হোল্ডাৰ নাই নাই দেখোন তহঁতে হা ফুটবল মা হোল্ডাৰ নাই নাই দেখোন ও কালি আনা নাখালে কলিয়াতে আছিল হোল্ডাৰ মানে তহঁতৰ হেলোজিন কেইটা নাই জানো তেও ভিতৰত লাগিব না এটা কাপৰ হলে ইয়াতে বান্ধিব লাগিব নেকি ভাৰতক নতুন কিনি দিল নেকি পালে ন আজি কিনকলে কিনিব না সঁচাকৈ থাকিলে সেনেকাই কৰি থব লাগে যিকোনো বস্তু এনেকৈ কৰিলে ভালে আমি ছেকেণ্ড হেণ্ড কৰিছিলো থৈ দিয়া নিচিনা একেবাৰে নতুন কিনি দিম মাজৰটো উঠাব লাগিব নালাগে লাগে আৰু কোনে বান্ধিল সি প্ৰাণী দি দিল নুফুটিলে ভালে হ'ব কি পাৰে ইমান খালি খুদা নাখালে এইবুলি বান্ধিব নালাগে ঐ মিলাবলৈহে দিগদাৰ চিঙাবলৈ দিগদাৰ ভালে দেখিব আমাৰ সেইখিনিতে গুলিকে বহিলে হৈ যাব ন আজি পৰা নাই এখন বন্ধ আজি আজিৰ পৰা এখন দৰ্জা দুৱাৰ মজা বিৰাট ডাঙৰ থাকিলে কেনা দমৰা বান্ধে 26 জানুৱাৰী ৰাতিহে খাবি তহঁতে মাটি সোমাই দেখো দুই মাথা বান্ধে মালা বান্ধ নালাগে কি হলে দা নাই ললি मुझे पकड़ लेने दाव है चोका है वो কেলা বা নাই আৰু এই ইমান খপা বা আছে কাটি কাটো এই ফুটাও লাগিব কেলা ধৰা এইখিনি ভালেহে গম পালো अरे वो तो पा नहीं नहीं মাজতে দেও মাজত দুই কিনাৰে দিব লাগিব তাৰ হি এইটো এই ফুটা দিন এ কি নহয় দে মাৰলি কাট বকা বাবা मारला दी देबो नाले तो पता हो जाए উঠাই দে হাউ কাট উঠা वही वाट वाट হবই द्वार पर दिखे जा আইতে দাম পিছফালৰ ডালত হৈ দে এইটো ডাং খাই গৈছে নেকি হ'ব দে কি কোনা ধৰ দে এই কাটিব লাগিব কাটি দে মিস্ত্রি মানুহ হয় কেলা পৰত এখন গৰম নালাগে দে সেইফালে এডাল ইপনে এডাল আন দে এতিয়া গছৰে কাটিং ন বেছি দিব লাগে কেটা দিন কাটে বলে তা পৰত আছে ओ ठेला खान नो फेर आनी बोले
খেলা আগলি বাহৰ ওই কেলা এইটো এই একো নহয় ঘৰ নহয় নহয় ঘৰে ক'ত ঘৰ নহয় কিয় নহয় ঘৰ খেলা ঘৰ ওই ইটা কোনে বনালে এই মাৰলিটাটো এইটো ও সোয়াই নেমে হিদি ডমৰা পোৱালকেইটা জেনেৰেল ২৬ জানুৱাৰীৰ দিনাখন সিহঁতে কিবা ভজ খাব যে ভিনি আমিও আহিব লাগিব নমৰা পোৱালি নে দমৰা পোৱালি নমৰা পোৱালিহে কোনিবি ডমৰাকেইটা বান্ধিলেই হৈ যাব হালোৱাকেইটা নহয় যেনিবা এই খুটাৰ লগতে বান্ধি দিবি দেই অবিন ৰছিয়ান দে কেলা ঘৰ বনাইছে গোটাল সুটাল কথাই নাই ন সেনেকে যদি বনালে ভালে হ'ব আমাৰ ঘৰ কেনেকৈ হ'ব তাতে সাদা আনিলে নাই আজিকালি নাৰা কাটি থাকিলে পথাৰত নিজকে কিবা মাথাটো বেয়া হৈ যায় আগৰ কাহিনী মনত পৰিব খালি বা 2 বাল্টিং লাইছং আগতে হলে পাৰ্টি কাটি ভালো লাগিছিল মিলি মিলি আন্ধাৰে পাল ৰাইজে গ'লেও তাতে খাই কিয় নাখাব নো এইডাল ক'ৰ হয় আৰু ভিতৰত পিঠা বনাইছে বোলে এইটো আনি দেখো ভैया এটা অকমান লাগি যায় ও আছিলা চাহলা বটা পিঠা না খানো চাহলা আজি কি না হেতে যা দোকান খাও সঞ্জীৱ ধৰাত কাটিলে মাজতে পৰখান লৈ যা তোমাৰ লগত আজি নাহি কম ইমান কিয় ভাই এনে ৰখা কিন্তু ভালে এই নিচা লাগি যাব কোনো কোনে ইয়াত নাথাকিব সি হাও তাত যাব ঐ তমাল যে তমাল গৈ আছে ৰ দীঘল না কি কৰিব পাৰি এটা ন কি আৰু ইদে নেকি কি কৰিম ঘূৰাবা চাহ কেতিয়াবা লাইজাল লগাই দিবি ফেন চিলিং ফেন কালে ঠাণ্ডা লাগি জেকেট চেকেট পিন্ধিছো খবৰটা ভিতৰত বহিব মজা ফেনডাল লগাই পোৱালিটো জেকেট পিন্ধাই শুই আছিলে আৰু ফেনডাল লগাইছো
কিবা এই যে বেৰাহে হ'ব ন বেৰা